No, 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 no. Good morning, বন্ধু বান্ধৱীসকল। আজি বহুত দিনৰ মূৰত ভিডিঅ'টো দিছোঁ। আজি 7-8 দিন মানে হ'ল ভিডিঅ' নিদিয়া। কাৰণ মানে বতৰ চতৰো বেয়া, তাতে বৰষুণো দি আছে এইকেইদিন, মানে এৰা ধৰাকৈ বৰষুণ দি আছে, সেইকাৰণে ভিডিঅ' বনাবলৈও মন নাই। তাৰপাছতে এতিয়া বোলো আজি ভিডিঅ'টো নাই, ভিডিঅ' এটা দিওঁ আৰু যেনে তেনে কিবা এটা কৰি বনাই মেলি। দেখিছে নাই, গোটেই ঘৰ দুৱাৰ মানে একদম চেচ কৰি দিছে। এইখিনি মাটি আৰু এইফালে এইবোৰ গোটেইখন মানে মচি থ'লেও বা হেৰি কৰিলেও এইবোৰ গোটেই খান্দি মেলি গোটেইখনে দিছে নাই, গোটেইখন এনেকুৱা হেৰি কৰি থৈছে একদম পূৰা। এইবোৰে গোটেই ঘৰ আৰু এইফালে এইটো হেড গাঁত আৰু এইফালে সেইখিনি মাটি, এইখিনি এইসোপা গোটেই নিগনিয়ে মুঠতে একদম খান্দি কুৰুকি চেচ কৰিছে। এনেও ঘৰ চৰবোৰ বেয়াই বাৰু, এইখিনি এনেও আমাৰ মানে ঘৰবোৰ এইবোৰত দেখিছে কেনেকুৱা ভগা। এইবোৰে এনেকুৱা ঘৰ দুৱাৰতে আছোঁ আৰু তথাপিতো মানে দেখাবলৈ লাজ কৰা নাই, কাৰণ এইটো ঘৰতে থাকিবলগীয়া হৈছে। এইবিলাক চব নিগনি গাত, এইবোৰ নিগনি য'ত ত'ত ফুটা, এইটো ফুটা, এইটো ফুটা, এইটো বাৰু যি টি বস্তু থওঁ, সেইটো বেয়া যি টি বস্তু থওঁ কাৰণে এইটো এনেকৈ আছে ঘৰ ওপৰতে। এতিয়া সেই চৰকাৰী ঘৰ আহিছে বুলিছে, চৰকাৰী ঘৰ আহিলে মানে কি আৰু এতিয়া ঘৰটো বনাব লাগিব, তেতিয়াহে আৰু যদি পাওঁ। ইভাগে আৰু আমি বহুত হাজিৰা কৰি খোৱা মানুহ ক'ত হেৰি কৰিব পাৰিম বাৰু পটককেনে। বাপেকে পুতেকে গাখীৰ আনি আহিছে, সেইকেইজন ৰাস্তাটো ওখ, আমাৰ লাহে লাহে নামি আহিবলগীয়া আছে। অকণমানিতে লৈ আহিছে, দেখিছে এইটো আহি আছে। এইবিলাক বৰষুণৰ পানী, এইকেইদিনটো একেৰাহে একদম পূৰা বৰষুণ দি আছে। অলপ অলপ কেতিয়াবাহে মাজে মাজে বতৰটো ভালকৈ, আজিতো অকণমান বাৰু ৰ'দ ওলাইছে। এইফালে অকণমানকৈ দেখি এইকেইজন আহি আছে। এইখনি অকণমানটো হাতখন পুৰিলে, এইখন এইখন যে এইডোখৰতে পৰিলে নি, এইডোখৰতে পৰিলে। এইখিনি লৈ যোৱা, দেউতাক দি দিয়াগৈ যোৱানি। অঁ দিতা যোৱা, গৈ থাকা লাহে লাহে, মিহিকৈ। বেলেগ নিচা দেই, বেলেগ এইয়া বাপেকক দিছেগৈ, বাপেকে বনাব এতিয়া। এইয়া কেৰাহী পাতি লৈছে আজি। এইখিনি দাইলখিনি মানুহজনে কাঢ়ি থৈ দিছে, আৰু এইফালে ভাজিবলৈ এইকেইটা হেৰি কৰি থৈ দিছে। আজি ভাত মানে মানুহজনে বনাইছে, কাৰণ আজি মই বনাব নোৱাৰোঁ, সেইবাবে আজি ৰান্ধনি তেওঁ বনাব। ইটো সিটোকে এতিয়া হেৰি কৰি এইবাৰ কিমান ধুনীয়াকৈ ফুলি আছে গোলাপ ফুলপাহ। একদম কালি বৰষুণ দিছিলে, বৰষুণৰ টোপাল পৰি আছে বাহিৰত, বৰ ধুনীয়া লাগিছে।